চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গজেন মহন্ত প্ৰভূজনাৰ দ্বাৰা তিনিদিনীয়াকৈ হৰণ-ভোজনৰ অনুষ্ঠান মাটিয়াখানা হৰিনামঘৰত অনুষ্ঠিত কৰা হৈছে। সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ নমস্কাৰ জনাইছোঁ। এয়া মা-বৌৰ সৈতে ময়ো নামঘৰলৈ ওলালোঁ প্ৰভূজনাক আদৰিবলৈ। ৰাতিপুৱাৰে পৰা নামঘৰৰ প্ৰাংগণত উখল-মাখল পৰিৱেশ সৃষ্টি হৈ আছে। এয়া আমি নামঘৰৰ প্ৰাংগণত পালোহি। মায়ে চাওকচোন কেমেৰাটোলৈ কেনেকৈ চাই আছে। এয়া পতাকা উত্তোলন কৰা হৈ গ'ল। আহক মোৰ ভিডিঅ' যোগেৰে মই নামঘৰৰ পৰিৱেশ দেখাই আছোঁ। এয়া লাহে লাহেকৈ ৰাইজসকল আহিছে নামঘৰলৈ। আমাৰ নামঘৰত প্ৰথমবাৰৰ বাবে হৰণ-ভোজনৰ অনুষ্ঠান এভাগি আয়োজন কৰা হৈছে। আমিও প্ৰথমতে গৈ নামঘৰত সেৱা এভাগি কৰি ল'লোঁ। এয়া আইসকল বহি আছে। মাটিয়াখানা গোহালি হৰিনামঘৰৰ কৰ্তৃত্বত প্ৰথমবাৰৰ বাবে হৰণ-ভোজনৰ অনুষ্ঠানটি আমি যুৱকসকলে তিনিদিনীয়া কৰি লোৱা হৈছে। আজি প্ৰথম দিনা আমাৰ ধৰ্মীয় পতাকা উত্তোলন লগতে বৃক্ষৰোপণ ইত্যাদি কাৰ্যসূচীবোৰ পৰিসমাপ্তি ঘটিছে। ইয়াৰ খন্তেক সময়ৰ পিছতে আমাৰ আমন্ত্ৰিত চলিহা বাৰেঘৰ সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গজেন মহন্ত প্ৰভূজনা আমাৰ নামঘৰ জোনাগৃহত উপস্থিত হ'বহি। আপোনালোকে লগতে আমাৰ ডলি গগৈ ইউটিউব চেনেলৰ আপুনি বাকী ভিডিঅ' সহকাৰে ভিডিঅ' মাধ্যমেৰে আপোনালোকে ইউটিউবত প্ৰচাৰ পাই থাকিব। ধন্যবাদ। নামঘৰলৈ আহিলে কিবা এটা মন প্ৰাণ সঁচাকৈয়ে ভাল লাগি যায় ন। এয়া আইসকলো লাহে লাহেকৈ আহিছে। ইয়াত চাহৰ যোগান ধৰা হৈছে। তোমাৰ নামটো কৈ দিবা। মই দেখি পালোঁ যে তোমাক দেখি পালোঁ। মই তোমাক ভিডিঅ' বনাই দিলোঁ। এবাৰ সকলোৱে প'জ দি আছে। কেমেৰা উঠিবা তুমি? ফটো উঠিছা? এতিয়া সকলো ৰাইজ আহিছে। এয়া আমি সকলোৱে নামঘৰৰ গেটত প্ৰভূজনাক আদৰিবলৈ ৰৈ আছোঁ। প্ৰভূজনা চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ হয়। তেখেত খন্তেক সময়ৰ পাছতে আমাৰ মাজত উপস্থিত হ'বহি। প্ৰভূজনাৰ আদৰাৰ পৰ্ব এয়া। এয়া এফালে গোসাঁই পালেহি। গোসাঁই এতিয়া সেৱা দিওঁ আমি সকলোৱে। এয়া প্ৰভূজনা নামঘৰত প্ৰৱেশ কৰিলে সন্ধিয়ালৈ নামঘৰৰ চাৰিওফালে চাকি বন্তি জ্বলোৱা হ'ব আৰু প্ৰভূজনাৰ দ্বাৰা ভাগৱত পাঠ কৰোৱা হ'ব।
ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব।